হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ MI ডিজিটেল ছাৰ্ভিচলৈ। আপোনালোকে যদি ভাবি আছে ভোটাৰ আইডিৰ ঘৰ নম্বৰ কেনেকৈ সলনি কৰে, সেইটো সম্পৰ্কে আজি এই ভিডিঅ' বনাব গৈ আছোঁ। চ' চাই থাকিব শেষলৈকে। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ইয়াতে চাৰ্চ কৰিব nvsp.in। এনেকুৱা ইণ্টাৰফেচ পাব। আপোনালোকে যদি আগতে লগ ইন কৰিছিল এইটো ছাইডত, তেতিয়াহ'লে এইটো ID পাছৱৰ্ড দি লগ ইন কৰিব, আৰু যদি লগ ইন কৰা নাই তেনেহ'লে ৰেজিষ্টাৰ কৰিব। চ' ইয়াতে ক্লিক কৰিব। তাৰপিছত যদি আপোনালোকে ইয়াতে ID পাছৱৰ্ড বনোৱা হোৱা নাই তেনেহ'লে এই তলত যে অপশ্যনটো আছে লাষ্টত, ডোণ্ট হেভ এন একাউণ্ট, ৰেজিষ্টাৰ এ নিউ ইউজাৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰিব, কেপচাখিনি ইয়াতে ফিল কৰিব, চেণ্ড OTP ক্লিক কৰিব। তাৰপিছত মোবাইলত যেতিয়া OTP যাব, আপোনাৰ OTP ইনপুট কৰাৰ ইয়াতে ঠাই ওলাব। তাৰপিছত আপোনাৰ ভোটাৰ ID নম্বৰ যিটো আছে তাতে ইনপুট কৰি ইমেইল ID এইখিনি দি আপোনাৰ একাউণ্ট হৈ যাব। ইয়াৰ পিছত আপুনি আহিব লগ ইন কৰিবৰ কাৰণে। মোৰ একাউণ্ট কৰা আছে, মই সেইকাৰণে লগ ইনত গৈ আছে। চাওক লগ ইন হৈ গ'ল। লগ ইন হোৱাৰ পিছত এড্ৰেছ কাৰেকশ্যন কৰিব। এইটো ফোন নাম্বাৰ চেঞ্জ কৰা মানে এড্ৰেছ কাৰেকশ্যন হয়। চ' ইয়াতে কাৰেকশ্যন ইন পাৰ্চনেল ডিটেইলছ ইয়াতে ক্লিক কৰিব। আপুনি যদি নিজে একাউণ্ট বনাইছে এইটো একাউণ্টটো, আৰু যদি নিজৰে ভোটাৰ ID কাৰেকশ্যন কৰিব লাগে তেনেহ'লে এইটো চেল্ফতে ৰাখিব, আৰু যদি আপোনাৰ ৱাইফ নহ'লে ঘৰৰ যিকোনো বাকী মেম্বাৰৰ কাৰণে কৰিবলৈ ফেমিলিত ক্লিক কৰিব। ইয়াৰ পাছত ইয়াতে ভোটাৰ ID নাম্বাৰ ইনপুট কৰিব। মই ফেমিলিৰ বেলেগ এজনৰ কৰিব লাগে, সেইকাৰণে তেখেতৰ ভোটাৰ ID নাম্বাৰ ইনপুট কৰি আছোঁ। এইটো পেজ আহিব এনেকুৱা। আপোনালোকে যদি হিন্দীত কমফৰ্টেবল হয় তেনেহ'লে হিন্দী ৰাখি দিব, আৰু যদি আপোনালোকে ইংলিছত কমফৰ্টেবল হয় তেনেহ'লে ইয়াতে ক্লিক কৰিব। ইয়াত পৰা ইংলিছ বাছি লৈ ল'ব, আৰু যদি অসমীয়া ভাল পায় তেনেহ'লে এনেকৈ অসমীয়া বুলি ল'ব পাৰে। এনেকৈ অসমীয়া লৈ ল'ব পাৰে। চাওক অসমীয়া আহি আছে। মই এইটো পেজ ইংলিছত পাওঁ, চ' এয়া ইংলিছ আহি গৈছে। ইয়াতে চাওক ষ্টেট আছাম ঠিকেই আছে। ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্ট উলিয়াই ল'ব, ডিষ্ট্ৰিক্টৰ লিষ্ট আহি যাব ইয়াতে। আহি যাব। ইয়াৰ পাছত এছেম্বলি কনষ্টিটুৱেঞ্চি কি হয় সেইটো লৈ লওঁ। ইয়াতে চাওক এপ্লিকেণ্ট নেম আহি গৈছে, কিন্তু ইয়াতে অসমীয়াত নহ'লে আপোনাৰ অসমীয়াতে হ'ব চবতে, যিহেতু অসমৰে হয়। চ' ইয়াতে এছামিছত আপোনালোকে নিজে টাইপিং কৰিব লাগিব এইটো কিবৰ্ডৰ পৰা। চ' মই এইটো কিবৰ্ড দি টাইপিং নকৰিম, কাৰণ মই আগতে টাইপিং কৰি থৈ দিছোঁ বেলেগ এটা ফৰ্মত। ইয়াতে আপোনালোকে যদি এনেকৈ টাইপিং কৰি আগতে ৰাখি দিব বিচাৰে, ইয়াতে লাগিব এপ্লিকেণ্ট নেম, যাৰ এড্ৰেছ চেঞ্জ কৰিব তাৰ নাম, তাৰপিছত গাঁৱৰ নাম, পোষ্ট অফিচ, আৰু মহকুমা নহ'লে ওচৰত যিটো মানে লোকেল এৰিয়া হয় তাৰ নাম লাগিব, আৰু ঘৰ নম্বৰ সলাব বিচাৰিলে ফোন নম্বৰ লাগিব। এইখিনি লিখি ৰাখিব।
যদি এনেকৈ লিখি ৰাখিব বিচাৰিছে তেনেহ'লে মই এইটো চাইড দেখাই দি আছোঁ, ক'ত লিখি ৰাখিব। চাৰ্চ কৰিব এছামিছ কীবৰ্ড লিখি এনেকৈ চাৰ্চ কৰিব। ইয়াৰ পিছত চাব এনেকৈ অপশ্যনবিলাক আহি আছে, লিংকবিলাক আহি আছে। এনেকৈ থাৰ্ড লিংক এটা, দুটা, ইয়াৰ 3 নম্বৰ থাৰ্ড লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো চাওক, এইটো মানে টাইপিং বক্স পাই যাব আৰু ইয়াতে অসমীয়া আখৰ পাই যাব। ইয়াতে যিখিনি আখৰ নাই সেইখিনি শিফ্ট এনেকৈ শিফ্ট টিপিলে হৈ যাব, বাকীখিনি আহি যাব। আৰু যিবিলাকে মোবাইলত কৰিব সিহঁতে ইয়াতে এইটো শিফ্ট লিখা আছে যে ইয়াতে ক্লিক কৰিব, বাকীখিনি আহি যাব। ইয়াতে টাইপিং কৰি ৰাখি দিব পাৰে, ইয়াৰ পৰা কপি কৰি ল'লে তাতে কাম কৰিব পাৰে। মই আকৌ ফৰমেট কৰি আহিলোঁ আৰু ইয়াৰ পৰা কপি কৰি ল'ম আৰু তাতে পেষ্ট কৰি দিম। ইয়াৰ পিছত আপোনালোকে চাব ইয়াতে নেম, মাই ফটোগ্ৰাফ এনেকৈ চব দিয়া আছে। ইয়াতে আপোনাৰ যি কাৰেকশ্যন কৰিব লাগে সেইটো টিক কৰিব। যদি এজ কাৰেকশ্যন কৰিব লাগে এজত ক্লিক কৰিব, ফটোগ্ৰাফ কাৰেকশ্যন কৰিব লাগে ফটোগ্ৰাফত ক্লিক কৰিব। মোৰ যিহেতু এড্ৰেছ কাৰেকশ্যন কৰিব লাগে সেইকাৰণে মই এড্ৰেছত ক্লিক কৰি আছোঁ। এড্ৰেছ মানে ফোন নম্বৰ যদি সলাব বিচাৰে তেনেহ'লে সেইটো এড্ৰেছতে আহে, সেইকাৰণে মই এড্ৰেছ ক্লিক কৰিছোঁ। ইয়াতে হাউচ নম্বৰ আহি গ'ল। ইয়াতে হাউচ নম্বৰ ফাৰ্ষ্ট ইয়াতে ইংলিছত হ'ব, হাউচ নম্বৰ দি আছে। নেক্সটত ইয়াত অসমীয়াত দিব লাগে, ইয়াত লিখি থৈ দিছোঁ, কপি কৰি আনিম। লোকালিটি লিখিব ইয়াতে। ইয়াতে ভিলেজ লিখিব। নেক্সটত পোষ্ট অফিচ লিখিব। ইয়াৰ পিছত পিন নম্বৰ দিব। নেক্সটত চাওক ইয়াতে ডিষ্ট্ৰিক্ট আছে লিখা আছে, এইটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট সেইখিনি ফিল আপ কৰা হৈ গ'ল। নেক্সটত আহক তললৈ আৰু ইয়াতে আপোনাৰ ডকুমেণ্টছ ছাবমিট কৰিব লাগিব, যিটো ডকুমেণ্টছ আপোনাৰ এড্ৰেছ প্ৰুফ হয়। ইয়াৰ কাৰণে কেইটা ডকুমেণ্টছ ছাবমিট কৰিব পাৰে দেখাই দি আছে। এইকেইটা ডকুমেণ্টছ ছাবমিট কৰিব পাৰে চাওক, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, তাৰপিছত বেংকৰ বহী, ৰেচন কাৰ্ড, ইনকাম টেক্স, এছেছমেণ্ট অৰ্ডাৰ, আৰু ঘৰ ভাড়া থকাৰ যদি হেৰি থাকে আপোনাৰ ডিড থাকে সেইটো দিব পাৰে। ইলেক্ট্ৰিচিটি বিল হয়, ৱাটাৰ বিল, তাৰপিছত টেলিফোন বিল, গেছ কানেকশ্যন,
তাৰপিছত পোষ্ট লেটাৰ, পাছবুক, ৰেজিষ্টাৰ্ড চেলাৰী যদি থাকে সেইটো দিব পাৰে। আৰু ইয়াত আদাৰ্ছো আছে, মই ইয়াতে আদাৰ্ছত ক্লিক কৰিম কাৰণ মই আধাৰ কাৰ্ড ইয়াতে শ্ব' কৰিম, সেইকাৰণে মই আদাৰ্ছত ক্লিক কৰিছোঁ। যিহেতু ইয়াতে আধাৰ কাৰ্ডৰ কোনো অপশ্যন নাই, সেইকাৰণে মই আদাৰ্ছত ক্লিক কৰিছোঁ আৰু ইয়াৰ পৰা চিলেক্ট কৰিম আধাৰ কাৰ্ড। মোৰ চিলেকশ্যন হৈ গ'ল। ইয়াতে মোবাইল নম্বৰ দিব, নেক্সটত আৰু তললৈ আহিব। ইয়াতে ওপৰত আপোনালোকে ইমেইল আইডি যদি দিব বিচাৰে তেনেহ'লে দিব পাৰে, ইয়াতে নহ'লে এৰি দিব। নেক্সটত ইয়াত আহিব প্লেচ, য'ৰ পৰা ছাবমিট কৰি আছে সেইখন এৰিয়া নাম লিখি দিব, নহ'লে আপোনালোকৰ ওচৰত যিটো বজাৰ আছে বা লোকেলিটি এৰিয়া হয় তাৰে নাম লিখি দিব। ইয়াতে যিখিনি কেপচা আছে ইয়াত ফিল কৰিব। হৈ গ'ল গোটেইখিনি ফিল কৰা। এতিয়া আমি ওপৰলৈ আৰু যাই গোটেইখিনি এবাৰ চেক কৰিম। সব ঠিকঠাকে আছে। ইয়াতে আমি সাবমিট কৰিম, এইটো সাবমিট ইয়াতে ক্লিক কৰিম। হৈ গ'ল সাবমিট। এতিয়া এইটো হ'ল ট্ৰেকিং নম্বৰ বা ৰেফাৰেন্স নম্বৰ, এইটো এনেকৈ কপি কৰি ল'ব পাৰে আৰু নহ'লে প্ৰিণ্ট আউট ৰাখি দিব পাৰে, লিখি ৰাখিব পাৰে। এইখিনি নম্বৰ এইটো আমি ট্ৰেক কৰাৰ কাৰণে এইখিনি নম্বৰ দৰকাৰ হ'ব। ট্ৰেক কৰি দেখাই দি আছোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাব। বন্ধুসকলে চোৱাৰ কাৰণে শ্বেয়াৰ কৰিব। আগলৈ আৰু ভাল ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। সকলোকে থকাৰ কাৰণে ধন্যবাদ আপোনালোকক। আজিলৈ ইমানেই।